নমস্কাৰ, ওয়েলকাম জনাইছোঁ দিজ্যোতি চিল চেনেলটোলৈ। আজি মই আপোনালোকক মোৰ ফাৰ্মখন আকৌ এবাৰ দেখাব বিচাৰিছোঁ। মোৰ ফাৰ্মত বৰ্তমান কিমান গাহৰি আছে আৰু কিমান গাহৰি পোৱালি হ'ল আজি আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ। আগতে কৈছিলোঁৱে মই মোৰ ফাৰ্মত পোৱালি হ'লে সকলো দেখুৱাই দিম। তো আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰম্ভ কৰিছোঁ প্ৰথম ৰুমটোৰ পৰা। ইয়াত চাওক আপোনালোকে, ইয়াত আছিলে প্ৰথম গাহৰিজনী। ইয়াত তাই পোৱালি দিছিলে প্ৰথমবাৰ, এইবাৰ 8টা পোৱালি দিছিলে আৰু গোটেইকেইটা সুস্থ হৈ আছে বৰ্তমানলৈকে। কোনো ধৰণৰ বেমাৰ দেখা পোৱা নাই, ঠিকে চলি আছে। আপোনালোকে চাব পাৰে পোৱালিকেইটা দেখিবলৈ ধুনীয়া, বগা, অলপ ক'লা আছে, যিহেতু ইহঁতে ক্ৰছ হয়, F1 পোৱালি হয়, সেইকাৰণে অলপ ক'লা আছে, কিন্তু বেছিভাগ দেখিবলৈ বগা আৰু দেখিবলৈ বহুত ধুনীয়া। পোৱালিকেইটা ধুনীয়া, একেবাৰে চাফ চিকুণ হৈ থকা পোৱালি। আৰু আপোনালোকে যদি মোৰ পৰা পোৱালি বিচাৰে তেতিয়াহ'লে মোৰ লগত যোগাযোগ কৰিব পাৰে। এই পোৱালিকেইটা আপোনাৰ বয়স বৰ্তমান 20 দিনমান হৈ গ'ল। তো ইয়াৰ পিছত আৰু এজনী আছে, সেইজনীও ইয়াৰে নেক্সট দিনাই পোৱালি দিছিলে, সেইজনীও মই দেখুৱাই আছোঁ। ইয়াত আছে এইজনী গাহৰিয়ে আপোনাৰ পোৱালি দিছিলে, 11টা পোৱালি দিছিলে আৰু গোটেইকেইটাই সুস্থ হৈ আছে। এটা কি সুন্দৰকৈ সিহঁতে গাখীৰ খাই আছে মাকৰ পৰা, ধুনীয়াকৈ গাখীৰ মাকৰ পৰা খাই আছে। ইয়াৰ পোৱালিকেইটাও ঠিকে আছে, ভালেই পোৱালি। ইহঁতৰ বয়স ইহঁততকৈ এদিন কম। আগতে কৈছিলোঁ মই একেলগে প্ৰেগনেণ্ট হৈছিলোঁ বুলি। আৰু ইয়াত এজনী আছে, এইজনী আৰু প্ৰায় এমাহ পিছত পোৱালি দিব। ইয়াৰ লগত আৰু এজনী আছে, এইজনীও আপোনাৰ একেলগে পোৱালি দিব 2 এদিন গাভিছা হোৱাৰ পিছতে। তো বাকী এইখিনিয়ে আছিল, ফাৰ্মখন আপোনালোকক দেখুৱালোঁ। কেনেকুৱা পালে জনাব। আৰু বাহিৰৰ পৰা ফাৰ্মখন এনেকুৱা দেখিলে, যদি পোৱালিবিলাক ভাল লাগিছে আপোনালোকে যোগাযোগ কৰিব পাৰে। চেহেৰা সুন্দৰ পোৱালিকেইটাৰ, F1 পোৱালি। যদি বিচাৰে আপোনালোকে যোগাযোগ কৰিব পাৰে। এবাৰ চাই লওক পোৱালিকেইটা। মাকজনীয়ে অকণমান ক্ষীণাইছে, যিহেতুকে পোৱালিবিলাক আছে, সেইকাৰণে চেহেৰাটো অলপ বেয়া হৈছে। পোৱালিকেইটা এটা কৰিলে আকৌ ঠিক হৈ যাব। পোৱালিকেইটা কিন্তু ধুনীয়া চেহেৰা, ধুনীয়া দীঘল চাইজৰ পোৱালি, ধুনীয়া আৰু সুন্দৰ, একে চাফ চিকুণ হৈ থাকে পোৱালিকেইটা। এইজনী মাকজনী, চাই লওক। আৰু কেনেকুৱা পালে জনাব কমেণ্টত। আৰু ইয়াততো আছে, গম পায় বৰটো, আগতে দেখুৱাইছোঁ বৰটো। এইটো বৰ আছিলে, এইটো বৰৰে পোৱালি গোটেইকেইটা। ইয়াৰ বয়সটো এবছৰ পাৰ হৈ গ'ল, প্ৰায় 13-14 মাহ হৈ গ'ল। ইয়াৰ চেহেৰাও ঠিকেই আছে বৰ্তমানলৈকে, চাব পাৰে আপোনালোকে। দীঘল চাইজৰ আছিলে, বহুত দীঘল চাইজৰ, এমচিআৰ যিহেতুকে দীঘল চাইজৰ। আৰু পোৱালিকেইটা আৰু এবাৰ দেখুৱাই দিছোঁ, চাই লওক। বৰ মৰম লগা পোৱালিকেইটা। আৰু কমেণ্ট কৰি জনাব পোৱালিকেইটা চেহেৰা। এইখিনিয়ে আছিল আজিৰ ভিডিঅ'টো। যদি আপোনালোকে পোৱালি বিচাৰে তেতিয়াহ'লে মোৰ লগত যোগাযোগ কৰিব পাৰে। পোৱালি বুকিং চলি আছে, যদি কাৰোবাক লাগে মোৰ লগত যোগাযোগ কৰিব, মোক মেছেজ কৰিব পাৰে। আৰু কেনেকুৱা পালে জনাব। ধন্যবাদ।